নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি বহুত দিন মই আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাই আৰু সেইকাৰণে মই দুখিত বাৰু। অকণমান পাৰ্চনেল প্ৰব্লেম থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু মোক বহুতে কমেণ্টছ কৰিছে আৰু কেইবাটাও ৰিকুৱেষ্টেড ভিডিঅ' দিব লাগে বুলি কৈছে। তেওঁলোককো মই এই ভিডিঅ'টোৰ দ্বাৰাই জনাওঁ যে তেওঁলোকৰ যি ভিডিঅ' মোক ৰিকুৱেষ্ট কৰিছে মই সেই ভিডিঅ' লাহে লাহে দি থাকিম, যাতে তেওঁলোকে বেয়া নাপায়। এতিয়া মহালয় অহাৰ কাৰণে মই আজি আপোনালোকৰ আগত মহালয় বিষয়ে দুআষাৰমান কথা আলোচনা কৰিম। যিখিনি মই জানো এক গৃহিণী হিচাপে সেইখিনি কথাই মই আপোনালোকৰ লগত আজি আলোচনা কৰিম। মহালয় পৰ্ব পৰিছে 21 ছেপ্টেম্বৰৰ দিনা। 21 ছেপ্টেম্বৰৰ দিনা সকলোৱে মহালয় পৰ্ব আমাৰ ভাৰতবৰ্ষত সকলোৱে সেই পৰ্ব পবিত্ৰ দিনটো সকলোৱে মানিব। আৰু এতিয়া মহালয় দিনটোত আমি কেনেদৰে পালন কৰোঁ বা কি কৰিব লাগে, কি কৰিলে আমাৰ উপৰি পুৰুষৰ যিসকল মৃত হ'ল তেওঁলোকৰ পিতৃসকলে আমাৰ ওপৰত আশীৰ্বাদ দিব বা তেওঁলোক সন্তোষ হ'ব আৰু মাৰ আগমন হ'ব। মায়ে আমাক কেনেদৰে আমি কি কৰিলে মা সন্তোষ হ'ব আৰু মাৰ পৰা আমি আশীৰ্বাদ পাব পাৰোঁ, সেই বিষয়ে মই আপোনালোকৰ আগত আজি দুআষাৰমান কথা ক'ম। যে মহালয় দিনটোত ইমানেই শুভ দিন সেইদিনা। সেই দিনটোত কি হয়, এতিয়া পিতৃপক্ষ চলি আছে সকলোৱে জানে আৰু সেইদিনা একেবাৰে শেষৰ দিন। আমাৰ উপৰি পুৰুষসকল এই সময়ছোৱাত পিতৃপক্ষৰ সময়ছোৱাত কোৱা হয় যে তেওঁলোকে আমাৰ ওচৰলৈ আহে আৰু তেওঁলোকৰ আমি শ্ৰাদ্ধ কৰিলে তেওঁলোকে পায়। আৰু আমি যদি কিবা কাৰণত তেওঁলোকৰ শ্ৰাদ্ধ কৰিব নোৱাৰোঁ, তেওঁলোকৰ সেই বিশেষ তিথিটো আমি কৰিব নোৱাৰোঁ বা কোনোবাই হয়তো পাহৰিও যাব পাৰে বা কিবা কাৰণত যদি কৰিব নোৱাৰে, তেতিয়াহ'লে পিতৃপক্ষত তেওঁলোকে উপৰি পুৰুষসকলৰ কাৰণে পিতৃসকলৰ কাৰণে তেওঁলোকে শ্ৰাদ্ধ কৰিব পাৰে। তথাপিও যদি তেনেকৈও কৰিব নোৱাৰে, তেতিয়া কি হয়, মহালয় দিনা সেই শ্ৰাদ্ধ কৰিলে তেওঁলোকে পিতৃপক্ষই পাব আৰু বহুত আশীৰ্বাদ দিব। সেইকাৰণে মহালয়ত আমাৰ প্ৰায়ে শ্ৰাদ্ধ কৰা দেখা যায়। মৃতকসকলৰ কাৰণে শ্ৰাদ্ধ নকৰিলেও যিকোনো কিবা নহয় কিবা এটা কৰা দেখা যায়। আৰু মহালয় দিনটোত আমাৰ মাৰ আগমন হয়। কি হয়, ইমানেই দিনটোৰ মহত্ব আপোনালোকে চাওকচোন যে পিতৃপক্ষৰ সেইদিনা গমন হয় আৰু মা শুভ শক্তিৰ আগমন হয়। আৰু সেইকাৰণে কিমান বিশেষত্ব, কিমান শুভ সেই দিনটো। আৰু পিতৃসকলে পৃথিৱীলৈ আহি বা আমাৰ ওচৰলৈ আহি আমি যি ধৰণে তেওঁলোকক পাৰোঁ, যিকণ কৰিব পাৰোঁ শ্ৰাদ্ধ কৰোঁ আৰু তেওঁলোক সেইদিনা ইয়াৰ পৰা তেওঁলোক গমন কৰে আৰু তেওঁলোকে আমাক আশীৰ্বাদ দি থৈ যায়। আৰু ঠিক সেইদৰে মাও এই পৃথিৱীলৈ কৈলাশৰ পৰা মা পিতৃৰ গৃহলৈ আহে মহালয় দিনা। সেইকাৰণে মাৰ আগমন হয় আৰু সেই শুভ শক্তিৰ আগমন হয়। আৰু পিছৰ দিনৰ পৰা 22 ছেপ্টেম্বৰৰ পৰা নৱৰাত্ৰি প্ৰথম দিন আৰম্ভ হয়। যিসকলে নৱৰাত্ৰি ব্ৰত পালন কৰে তেওঁলোকে 22 ছেপ্টেম্বৰৰ পৰাই নৱৰাত্ৰিৰ প্ৰথম দিন হিচাপে 9 দিন পালন কৰে। আৰু ভাবকচোন কিমান এটা ভাল দিন, কিমান এটা পজিটিভ এনাৰ্জিৰ দিন। আমি যদি সেই দিনটো খুব ভালদৰে পালন কৰিব পাৰোঁ, তেতিয়া আমি আমাৰ পিতৃসকলৰো আশীৰ্বাদ পাম আৰু মাৰ শক্তিৰ বা শুভ শক্তিৰ আশীৰ্বাদো আমি ল'ব পাৰিম। আৰু সেইদিনা আমি কি কৰিব লাগে তাকেই আজি অকণমান মই যিখিনি জানো তাকে মই, সকলোৱে জানেই মহালয়ৰ কথা, তথাপিতো মই যেতিয়া আপোনালোকৰ আগত মই জনা কথাখিনি সকলোখিনি কথা শ্বেয়াৰ কৰোঁ ভিডিঅ' আকাৰে, আৰু সেইকাৰণে ভাবিলোঁ মহালয়ৰ কথাও মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। মহালয়ৰ দিনা সকলোৱে সোনকালে উঠে, নহয়নে বাৰু? আৰু সকলোৱে ব্ৰহ্ম মুহূৰ্তত উঠিলে আৰুৱে ভাল। 3টা বজাৰ পৰা ব্ৰহ্ম মুহূৰ্ত আৰম্ভ হয় আৰু সেই সময়ছোৱাত আমি যদি উঠি অকণমান ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ মুকলি আকাশৰ তলত অকণমান ফুৰা চকা কৰোঁ, তেতিয়া কি হয়, মাৰ শক্তি আমাৰ ওপৰত পৰে। শুভ শক্তি আমি ল'ব পাৰোঁ, আমাৰ সেই পজিটিভ এনাৰ্জিখিনি আমি ল'ব পাৰোঁ। সেই সময়ত একদম মানে সকলো পিয়ৰ হৈ থাকে।
একদম বাতাবৰণকে হওক আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন এনাৰ্জেটিক হৈ থাকে। আমি যি বিচাৰোঁ সেই সময়ত আমি এনেও ব্ৰহ্মমুহূৰ্তত উঠিলে ভাল হয় বুলি সকলোৱে কয়, সঁচাই। ব্ৰহ্মমুহূৰ্তত উঠি আমি সেই দিনটোৰ কাৰণে যিখিনি বিচাৰোঁ সেইখিনি পোৱা যায়। আৰু তেনেকৈ যদি প্ৰত্যেক দিনাই কৰোঁ বহুতেই ভাল। আৰু যদি প্ৰত্যেক দিনা আমি তেনেকৈ কৰিব নোৱাৰোঁ, কিন্তু মহালয়ৰ দিনা ব্ৰহ্মমুহূৰ্তত উঠি আমি যদি অকণমান মুকলি আকাশৰ তলত ফুৰা চকা কৰোঁ, তেতিয়া আমাৰ সকলো প্ৰকাৰৰ বাধা বিঘিনি, আমাৰ জীৱনৰ নেগেটিভিটিখিনি, আমাৰ যিবিলাক বাধক আছে সকলোখিনি দূৰ হৈ যায়। কাৰণ মা শক্তিৰ এনাৰ্জি থাকে, মা দুৰ্গাৰ, মা জগত মাৰ শক্তিৰ অলৌকিক শক্তি, তেওঁৰ সেই অলৌকিক শক্তিৰ ভাবকচোন আপুনি, মাক পিতৃগৃহলৈ আহে, পৃথিৱীৰ ধাৰালৈ আহে, সেইকাৰণে গোটেই পৃথিৱীখন একদম আনন্দময়, পূৰা এনাৰ্জেটিক হৈ থাকে। সেইকাৰণে মহালয়ৰ দিনা আমি সকলোৱে ব্ৰহ্মমুহূৰ্তত উঠি সূৰ্য উদয় হোৱাৰ আগত উঠি অকণমান ফুৰা চকা কৰিব লাগে। আৰু ফুৰা চকা কৰি অহাৰ পিছত আমি ঘৰলৈ আহি আমাৰ ঘৰ দুৱাৰখন ভাল ধৰণে চাফা কৰি লৈ, পৰিষ্কাৰ কৰি লৈ, যিখিনি আমাৰ নিত্যকৰ্ম আছে সেইখিনি কৰিবই লাগিব, নহয়নে বাৰু? সেইখিনি কৰাৰ পিছত আমি কি কৰিব লাগে, এলোটা জল পিতৃসকলৰ কাৰণে দক্ষিণ দিশৰ পিনে, পিত্তৰ দিশটো হৈছে দক্ষিণ দিশ দেই, দক্ষিণ দিশৰ পিনে আমি এলোটা জল তেওঁলোকৰ ওচৰত অৰ্পণ কৰিব লাগে। কাৰণ আমি যদি পিতৃসকলৰ আপুনি শ্ৰাদ্ধ তিথিমতে যদিও কৰিছে, তথাপিতো যদি এই কামটো কৰে, তেতিয়াহ'লে পিতৃসকলে বহুত আনন্দ পায় আৰু আমাক আশীৰ্বাদ কৰে। আৰু সেইদিনা যদি শ্ৰাদ্ধ কৰিব পাৰে তেতিয়া বহুতেই ভাল কথা। যদি মই কৈছোঁ, আমি গৃহিণীসকলে কিছুমান কাম কৰিম বুলি ভাবিলেও কিবা কাৰণত কৰিব পৰা নাযায়, সময় সুবিধা সকলো বা যিকোনো প্ৰব্লেম আহি যায়, নহয়নে বাৰু? কৰিব পৰা নাযায়, কিন্তু এই কামটো আমি কৰিব পাৰোঁ। পিতৃসকলৰ কাৰণে এলোটা জল আপুনি কি কৰিব, দক্ষিণ ফালে মুখ কৰি তেওঁলোকক অৰ্পণ কৰিব আৰু তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিব যে আমি আপোনালোকক যিদৰে কৰিব লাগিছিল আপোনালোকৰ সেৱা কৰিব নোৱাৰিলোঁ। মৃতকসকলক, আপোনালোকৰ যি হয় পৰিপুৰুষসকলক ক্ষমা বিচাৰিব আৰু আপোনালোকৰ মনৰ কথা ক'ব। তেওঁলোকে যাতে অসন্তোষ নহয়, আমাৰ ওপৰত আশীৰ্বাদ কৰে, আমাৰ ওপৰত তেওঁলোক দয়া কৰে। এনেদৰে জলভাগ অৰ্পণ কৰিলে তেওঁলোক বহুত সুখী হ'ব, আনন্দিত হ'ব আৰু আমাক আশীৰ্বাদ কৰিব। এই কামটো চবেই কৰিব পাৰে, সেইকাৰণে মই আপোনালোকৰ আগত এই কথাষাৰ ক'লোঁ। আৰু শ্ৰাদ্ধ কৰিব পাৰিলে বহুতেই ভাল, যদি নোৱাৰে আপোনালোকে এই কামটো কৰিব লাগে। আৰু মই ক'বলৈ পাহৰিয়ে গৈছোঁ, আৰু তাত অকণমান গংগাজল দিব পাৰিলে বহুতেই ভাল। গংগাজল থাকেই প্ৰত্যেকৰ ঘৰত, আজিকালি দোকানবিলাকত পোৱাই যায় সৰু সৰু বটলত। পূজাৰ বস্তু যি দোকানত বিক্ৰী কৰে তাৰ পৰা গংগাজলৰ বটল এটা আনি তাত অকণমান মিলাই দিব লাগে পানীৰ লগত, তেতিয়া বহুতেই ভাল। আৰু আমি যে গা ধুওঁ সেই পানীখিনিতো অকণমান গংগাজল মিলাই আমি গা ধুব লাগে আৰু গোটেই ঘৰটোতে গংগাজলৰ অকণমান পানী ছটিয়াই দিব লাগে, তেতিয়া আৰুৱে ভাল বুলি কোৱা হয়। আৰু কাৰণ গংগাজল বহুতেই পবিত্ৰ, নহয়নে বাৰু? সেইকাৰণে আমি গংগাজলেৰে গোটেই ঘৰটো ছটিয়াই দিব লাগে আৰু পিতৃৰ ওপৰত যি লোটা পানী আমি অৰ্পণ কৰোঁ তাতো অকণমান গংগাজল দি দিলে বহুতেই ভাল বুলি কোৱা হয়। এই কামটো সকলোৱে কৰিব পাৰে আৰু কৰিবই লাগে। খালি কৰোঁতে আপোনালোকে এটা কথা মনত ৰাখিব, দক্ষিণ দিশৰ পিনে দিব। দক্ষিণ দিশটো হৈছে মৃতকৰ দিশ। সেইটোৱে আমি কৰিব পৰা একেবাৰে সৰু কাম, যদিও সৰু কাম তথাপিতো বহুতেই ভাল ফল পায়। আৰু জল অৰ্পণতকৈ আৰু কি ভাল কাম আছে, হয়নে নহয় বাৰু? কৰিব পাৰিলেতো বহুতেই ভাল। যদি কৰিব নোৱাৰে শ্ৰাদ্ধ, এই কামটো আপোনালোকে যদি কৰে ভাল কথা। যিসকলে নাজানে বা নকৰে তেওঁলোকেও কৰিলে বহুত ভাল ফল পাব। আৰু ঘৰলৈ আহি আপোনালোকে ঘৰৰ ভিতৰত সোমাই আপোনালোকৰ যি পূজাঘৰ আছে সেই ঠাইত যেনেদৰে আপোনালোকে সদায় পূজা কৰে ঠিক তেনেদৰে আপোনালোকে পূজা কৰিব। আৰু এলোটা জল আপোনালোকে সূৰ্য দেৱতাৰ ওচৰতো অৰ্পণ কৰিব। সূৰ্য দেৱতাৰ ওচৰতো জল অৰ্পণ কৰিলে সেইদিনা সদায়ে কৰিব লাগে। যিসকলে সদায় নকৰে তেওঁলোকে সেইদিনা সূৰ্য দেৱতাক এলোটা জল অৰ্পণ কৰিব আৰু তেওঁৰ ওচৰতো আপোনালোকৰ মনৰ কথাখিনি ক'ব। সদায় তেওঁক সকলো ভগৱানকে আমি ক্ষমা বিচাৰিব লাগে আৰু ধন্যবাদ দিব লাগে। আৰু তাৰপিছত আপোনালোকৰ যি ক'ব বিচাৰে, যি মনৰ কথা আছে, আপোনালোকে আপোনালোকৰ ইষ্ট দেৱতাকে হওক বা সূৰ্য দেৱতাকে হওক
আপোনালোকে ক'ব পাৰে। তাৰপিছত আপোনালোকে ভগৱান আপোনালোকে যিখন ঠাইত সেৱা কৰে আপোনালোকৰ সেৱা কৰা ঠাইত বা প্ৰাৰ্থনা কৰা ঘৰ গোসাঁই ঘৰ যিয়েই নকয় তাত আপোনালোকে যেনেদৰে সদায় পূজা কৰে তেনেদৰে আপোনালোকে পূজা কৰিব পাৰে। আৰু দুৰ্গা মা যদি আপোনালোকে ফটো আছে মাৰ ওচৰত ৰঙা ফুল জবা ফুল মাৰ বহুতেই প্ৰিয় জবা ফুল দিব পাৰে, হালধীয়া ৰঙৰ ফুল দিব পাৰে আৰু অপৰাজিতা ফুল দিব পাৰে। এইবোৰ ফুল দি মাক অকণমান তুতিতান কৰিব। মাৰ আগত এগছি ঘিউৰ চাকি জ্বলাব। ঘিউৰ চাকি জ্বলালে মা বহুত ভাল পায়, মা সুপ্ৰসন্ন হয়। আৰু আপোনালোকে যদি ঘিউৰ চাকি জ্বলাই ভাল কথা, আৰু যদি নজ্বলাই মিঠাতেলৰ চাকি জ্বলাই, কিন্তু সেইদিনা এগছি ঘিউৰ চাকি আপোনালোকে জ্বলাব। তেতিয়া আপোনালোকে চাবচোন মাৰ শুভ শক্তি, মাৰ আশীৰ্বাদ আপোনালোকে নিশ্চয় পাব। আৰু সেইদিনা আপোনালোকে কি কৰিব, নিৰামিষ ভোজন কৰিলে বহুতেই ভাল। যদি নিৰামিষ ভোজন আপোনালোকে কৰিব লাগে, যদি কৰিব নোৱাৰে তেতিয়াহ'লে অলপ মাছ মাংস এইবোৰ খাব নালাগে, তেল মৰাটো খাব পাৰে আৰু তেনেকুৱা ধৰণৰ নিৰামিষ খালে সেইদিনা বহুতেই ভাল বুলি কোৱা হয়। আৰু সেইটো আপোনালোকৰ কথা, নিজস্ব কথা, কৰিব পাৰিলেতো বহুতেই ভাল, বিশ্বাস কৰিব লাগে নহয়নে বাৰু? এদিনহে অকণমান মাছ মাংস নাখালেনো কি হয়? তেনেধৰণে যদি ভাবি আপোনালোকে সেইদিনা নিৰামিষ খাই মাৰ আগত, মাৰ ওচৰত, মাৰ চিন্তনত, মাৰ গুণানুকীৰ্তন কৰি দিনটো যদি পাৰ কৰে, আপোনালোকে চাবচোন আপোনালোকৰ গোটেই বছৰটো বহুত ভাল হ'ব। কাৰণ মা আমাক আশীৰ্বাদ দিবলৈ আহে। মায়ে সেই কয় যে মহালয় দিনটোতে মা আহিছিল নৰকাসুৰক বধ কৰিবলৈ। সেই সময়ছোৱাতে নৰকাসুৰক বধ কৰিছিল। ব্ৰহ্মা বিষ্ণু মহেশ তিনিওৱে মাক তৈয়াৰ কৰিছিল যে পৃথিৱীলৈ পঠিয়াইছিল নৰকাসুৰক বধ কৰিবৰ কাৰণে, নহয়নে? যে অধৰ্মক, অসত্যক, মানে অসুৰিক শক্তিখিনিক নাশ কৰি শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে মা আহিছিল। আৰু সেই দিনাৰ পৰা মহালয় মাৰ আগমন হয় এই সময়ছোৱাতে। আৰু এটা কথা, মহালয় দিনা কি হয়, যিসকল মূৰ্তিকাৰ তেওঁলোকে মাক সকলো প্ৰকাৰে তৈয়াৰ কৰি দিয়ে মাক, সেই দিনাহে মাৰ চকুজুৰিত ৰং লগায়। মহালয় দিনাহে মাৰ চকুজুৰিত ৰং লগায় আৰু সেই দিনাৰ পৰা মা সজীৱ হৈ উঠে। ইমান মূৰ্তি তৈয়াৰ হৈ গ'লেও তেওঁলোকে চকুজুৰিত ৰং নিদিয়ে মহালয় দিনা। সেইকাৰণে বহুত মান্যতা আছে মহালয় দিনটোত, আৰু সেই মহালয় দিনটোত আমি বহুত শান্তিৰে পালন কৰিব লাগে সেইকাৰণে। আৰু যিমান পাৰে ভাল কাম কৰিব। ভাল কাম মানে কি, মই সদায় কওঁ যে সকলোকে মৰম কৰিব। আৰু পিতৃৰ কাৰণে আমি পানী লোটা ঢালিলোঁ বা শ্ৰাদ্ধ কৰিলোঁ, কিন্তু ঘৰত থকা আমাৰ বুঢ়া মা বাপক বা বুঢ়া মানুহক, আমাৰ যিসকল বয়সস্থ লোক তেওঁলোককো আমি মৰম কৰিব লাগে। আপোনালোকে কাকো, মানে কোনো মহিলাকে, ঘৰৰে হওক বা পৰৰে হওক, যদিও খং উঠে বেয়া শব্দ আপোনালোকে নক'ব দেই। আৰু তেনে কৰিলে বহুত ভাল। নিজকে ধৈৰ্যৰে ৰাখিলে সেয়াই ধৈৰ্য পৰীক্ষা, সেয়াই পুণ্যৰ ফল, নহয় জানো বাৰু? কেতিয়াবা কিবা কথাত খং উঠিলে, মই নকওঁ, বা কোনোবা মহিলা এগৰাকীয়ে কিবা এটা বেয়াকৈ কৈয়ে দিলে যেনিবা, সেয়ে আপোনাৰ ধৈৰ্য পৰীক্ষা বুলিয়ে ভাবকচোন। আপুনি যদি ওলোটাই বেয়া গালি দি দিয়ে, বা নিজৰ মানুহগৰাকীয়ে হওক, নিজৰ ভণ্টিজনীয়ে হওক, বাইদেউজনীয়ে হওক, বা ওচৰৰ মহিলাগৰাকীয়ে হওক, আপোনাৰ গাত দুখ নাই, কিবা এটা কৈ দিলে, আপুনি ওলোটাই যদি বেয়াকৈ কয়, সেয়া আপোনাৰ ধৈৰ্য পৰীক্ষা। কাৰণ মায়ে চাই কিছুমান কথা, কাৰণ মা আহিছে আমাক মানে আশীৰ্বাদ দিবলৈ। আপুনি যদি অকণমান ধৈৰ্য ৰাখি মহিলাসকলক মৰম কৰে বা বেয়া শব্দ নকয়, তেতিয়া মায়ে আপোনাৰ ওপৰত বহুত মানে কৃপা কৰিব। আৰু মহিলাসকলক বেয়া কথা ক'ব নালাগে। মহিলাও এক শক্তি, এগৰাকী বেলেগ মহিলাৰ শক্তি তেওঁ বুজিব লাগে, মহত্ব তেওঁ বুজিব লাগে। সেইকাৰণে আমি সেই দিনটো নহয়, একদম নৱৰাত্ৰিলৈকে বহুত ভালেৰে 9 দিনলৈকে দুৰ্গা মাৰ 9 ৰূপৰ 9 দিনত এক শক্তিৰ ৰূপত 9 দিন মাক পূজা কৰে। বহুত ভালকৈ এই দিনকেইটা পালন কৰক আৰু মাৰ আশীৰ্বাদ পাব। যেতিয়া মাৰ আশীৰ্বাদ পাব, আপোনালোকক কোনো বাধাই, গ্ৰহ নক্ষত্ৰৰ দুখে আপোনালোকক একো কৰিব নোৱাৰে। মাৰ ইমান শক্তি, সকলো মায়ে হয়। আমি জন্ম হৈছোঁ এগৰাকী মাৰ পৰা, নহয় জানো বাৰু? আৰু সেয়া হৈছে মা জগত মা,
গোটেই পৃথিৱীখনৰ মা সেইকাৰণে সেই মা আহিছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আৰু মা যেতিয়া আহিছে আমি হাল্লা হৈ তৰ্ক হাই কাজিয়া এইবোৰ কৰিলে মায়ে বেয়া পাব যিমান পাৰোঁ আমি ভাল কাম কৰিব লাগে আৰু দুখীয়া দৰিদ্ৰক মৰম কৰিব লাগে ঘৰলৈ অহা আলহীক অতিথিক সেৱা কৰিব লাগে আৰু এতিয়া আমাৰ দিনটো তেনেকৈ আমি ভালেৰে পাৰ কৰাৰ পিছত সন্ধিয়া সময়ত আপোনালোকে এটা কাম কৰিব আপোনালোকৰ জপনাৰ সন্মুখত দুগছি বন্তি জ্বলাব যদি বা যিসকল ভাড়াঘৰত থাকে ফ্লেটত থাকে তেওঁলোকৰ গেট নাথাকে তেওঁলোকে ঘৰৰ দৰ্জাখনৰ সন্মুখতে দুগছি বন্তি জ্বলাব ঘিউৰে জ্বলাব দেই ঘিউৰে জ্বলাব কাৰণ মই কৈছোৱে দুটা শুভ শক্তিৰ দিন সেইদিনা কাৰণ আমাৰ পিতৃসকল সেইদিনা আমাক আশীৰ্বাদ দি তেওঁলোকে গমন কৰে আৰু মা শক্তিৰ আগমন হয় যেতিয়া আমি আমাৰ দৰ্জাখনৰ মানে গেটৰ সন্মুখত বা যাৰ গেট নাথাকে নিজৰ দৰ্জাখনৰ সন্মুখত আমি দুগছি বন্তি জ্বলাম মায়ে সন্ধিয়া সময়ত দেখি ভাল পায় আৰু আশীৰ্বাদ দিয়ে আৰু পিতৃসকলেও যেতিয়া যায় আনন্দিত হৈ যায় সেইকাৰণে আমি গৃহিণীসকলে কৰিব পৰা কামটোহে মই আপোনালোকৰ আগত কৈছোঁ দেই আৰু বহুতে বহুত কাম কৰে মই বেয়া বুলি কাকো কোৱা নাই কৰিব লাগে কিন্তু আমি গৃহিণীসকলে একেবাৰে কৰিব পৰা কাম যিখিনি কাম মই কৰোঁ সেইখিনি কাম মই আপোনালোকৰ আগত কৈছোঁ আৰু সন্ধিয়া সময়ত তেনেদৰে দুগছি বন্তি আপোনালোকে দৰ্জাৰ সন্মুখত বা গেটৰ সন্মুখত আপোনালোকে দিব চাব মাও ভাল পাব আৰু আমাৰ পিতৃলোকেও ভাল পাব আৰু এগছি বন্তি আপোনালোকে দক্ষিণ মুখ কৰি দক্ষিণ ফালে দিব দক্ষিণ চাইডে বন্তি গছি মুখ কৰি দিব পিতৃৰ নামত আৰু সেই কামটো মই কৰিয়ে আছোঁ দেই যেতিয়াৰ পৰা পিতৃপক্ষ চলি আছে মই সদায় এগছি বন্তি দক্ষিণ মুখ কৰি মই পিতৃসকলৰ কাৰণে আমাৰ উপৰি পুৰুষসকলৰ কাৰণে এগছি বন্তি তেওঁলোকৰ নামত জনাওঁ কিন্তু মোৰ ভিডিঅ'টো দিয়া দেৰি হ'ল মই আগতেই দিব লাগিছিলে তথাপিতো কেইদিনমান আছে আপোনালোকে কৰিব পাৰে সেইটো কাম যদি নকৰে মহালয়ৰ দিনা সেয়া আপোনালোকে কৰিব চাব বহুত ভাল ফল পাব আৰু তুলসী পুলিটো দিয়ে চাকি গছ দিব লাগে সেইদিনা আৰু এইদৰে আমি মহালয় পৰ্বটো যদি মানো আপোনালোকে চাবচোন আপোনালোকৰ দিনবোৰ ভাললৈ আহিব আৰু যেতিয়া মাৰ আশীৰ্বাদ আমাৰ ওচৰত থাকিব আমাক কোনো গ্ৰহ নক্ষত্ৰ বাধা বিঘিনি নাকাৰাত্মক শক্তিয়ে আমাক একো কৰিব নোৱাৰে আৰু আমিও সৎপথত থাকিব লাগিব ধৰ্মত থাকিব লাগিব আৰু কৰ্মও কৰিব লাগিব কৰ্ম কৰিবই লাগিব মাও কৰ্ম কৰিবলৈ আহিছে নহয়নে নৰকাসুৰক বধ কৰিবলৈ আহিছে মাও কৰ্ম সেয়াও এক কৰ্ম হয়নে নহয় বাৰু আমাৰ মাৰ আশীৰ্বাদ আছে বুলি আমি কাম নকৰি ঘৰত বহি থাকিলেতো নহ'ব আমি কৰ্মও কৰিব লাগিব সেই কৰ্ম সৎ হ'ব লাগিব সৎপথত থাকি কৰিব লাগিব তেতিয়া আমাক মায়ে আশীৰ্বাদ কৰিব আৰু আপোনাৰ জীৱনটো আমাৰ জীৱনটো আপোনালোকে চাবচোন কিমান সুখময় হ'ব আনন্দময় হ'ব আৰু আমাৰ ল'ৰা ছোৱালী ভাল হ'ব আমি যিবোৰ ভাল কাম কৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে দেখিব আমাক দেখি তেওঁলোকেও কৰিব হয়নে নহয় আমি যদি বেয়া কাম কৰা দেখে মাক দেউতাকৰ অনুকৰণ ল'ৰা ছোৱালীয়ে কৰে সেইকাৰণে আমি এই ভাল কামবোৰ কৰিবও লাগে আৰু ল'ৰা ছোৱালীক বুজাইও যাব লাগে আজিকালি বহুতেই কয় যে ল'ৰা ছোৱালীয়ে কথা নুশুনে হয় নুশুনে কথা কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী যদি ডাঙৰ ল'ৰা ছোৱালীয়ে নুশুনিবই কাৰণ সৰুৰ পৰা এই অভ্যাসটো নাই যদি সৰু ল'ৰা ছোৱালী তেওঁলোককো লগত লৈ মহালয়াৰ মহত্বতা বুজাই দিব কাম কৰোঁতে লগত লৈ থাকিব কাৰণ তেওঁলোকে তেতিয়া সৰুৰে পৰাই এই কথাখিনি শিকি যাব আৰু ডাঙৰ হ'লেও নকৰোঁ বুলি নকয় এইখিনি কথাকে মই আপোনালোকৰ আগত ক'লোঁ একেবাৰে সৰু সৰু কথা এই দুটা কাম কৰিলে আপোনালোকে বহুত ভাল ফল পাব বুলি মই আশা কৰোঁ যদিও সৰু কিন্তু মা আৰু পিতৃসকল বহুত আনন্দিত হয় এই দুটা কাম কৰিলে নিশ্চয় আপোনালোকে কৰিলে আপোনালোকৰ ওপৰতো আপোনালোকৰ মৃতকসকল বা পিতৃসকল উপৰি পুৰুষসকল আশীৰ্বাদ দিব আপোনালোকৰ ওপৰত সন্তোষ হ'ব আৰু মাৰ শুভ শক্তিও মাও আহি আপোনালোকক আশীৰ্বাদ দিব আৰু আপোনালোকৰ জীৱনৰ সমস্যাবোৰ ভাল হৈ যাব আৰু এইদৰে মই জনা কথাখিনি এতিয়া নৱৰাত্ৰি আহি আছে নৱৰাত্ৰিত কি কৰিব লাগে মই যিমান পাৰোঁ আপোনালোকক মই জনা কথাখিনি শ্বেয়াৰ কৰিম আৰু মই একেবাৰে সৰু সৰু কথা মানে যিবোৰ আমি গৃহিণীসকলে ঘৰতে একেবাৰে সহজভাৱে কৰিব পাৰোঁ সেইখিনি কথাই মই আপোনালোকৰ আগত কওঁ আৰু ভাৱে ভক্তিয়ে যেতিয়া সৰু সৰু কামবোৰো যদি আমি কৰোঁ একদম মানে কি ক'ম আপোনালোকৰ আগত নিশ্চয় ফল পাব এনেকুৱা নহয় যে এগছি বন্তি জ্বলালেই জানো ফল পাম বা এলোটা পাম একদম পাব আপোনালোকে বিশ্বাস কৰক মই কৈছোঁ নহয় বিশ্বাস কৰক একদম আপোনালোকৰ মৃতক উপৰি পুৰুষৰ
সকলৰ আগত ক্ষমা বিচাৰক যে আমি যদি কিবা ভুল কৰিছোঁ আমাক ক্ষমা কৰক। মাৰ আগত ক্ষমা বিচাৰক, মা আমাক ক্ষমা কৰি দিয়া, আমাৰ ভুল হয়, তুমি অলৌকিক শক্তি আছে তোমাৰ, তুমি সহনশীলতা মা হয়, আমাৰ ভুলখিনি শুধৰাই দিয়াৰ শক্তি তোমাৰ। এনেকৈ মাক আপোনালোকে যিমান পাৰে তুতিতান কৰক আৰু এই সৰু সৰু কামকেইটা কৰক। আপোনালোকে চাব মাৰ আশীৰ্বাদ পাব, পিতৃসকলৰ আশীৰ্বাদ পাব আৰু আপোনালোকৰ দিন ভাল হৈ যাব। বহুতখিনিয়ে কথা কৈ দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্টছ কৰি নিশ্চয় জনাব। আৰু আপোনালোকে জানেই চাগে দেই, কিছুমান কেতিয়াবা কি হয় গম পায়, জনা কথাখিনিও আমি সময়ত কৰিবলৈ পাহৰি যাওঁ। কেতিয়াবা ভিডিঅ' এটা চাই আমাৰ মনত পৰে, হয়তো এই কামটো আমি কৰিব লাগিছিল, আমি নকৰিলোৱে দেখোন। সেইকাৰণে মই ভাবিলোঁ এই সৰু কথা তথাপিতো মহালয়ৰ 2-3 দিনমানৰ আগত আপোনালোকৰ আগত ভিডিঅ'টো বনাই দিওঁ। তেতিয়াহ'লে আপোনালোকৰ কথাখিনি যদি জানে বা পাহৰি গৈছে মনত পৰিব, আৰু যিসকলে নাজানে তেওঁলোকেও কৰিব পাৰিব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে। এইদৰেই মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আপোনালোকৰ ওপৰত আশা কৰিছোঁ আৰু বিশ্বাসো কৰিছোঁ। আৰু ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, কেনেকুৱা পাইছে মই নাজানো বাৰু। তথাপিতো মই জনা কথাখিনি আপোনালোকৰ আগত ক'লেহে মোৰ ভাল লাগে। সেইকাৰণে মই যিখিনি জানো সেইখিনি কথা এগৰাকী গৃহিণী হিচাপে কৰিব পৰা কামখিনি আপোনালোকৰ আগত ক'লোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ।